আমি 10 লাখ টাকা আমি এই PMGS আমি 10 লাখ টাকা আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ধাৰ্য কৰিছিলোঁ আৰু পৰিষদৰ তৰফৰ পৰা আবণ্টিত কৰা পুঁজিৰ আধাৰশিলা আজি নতুন বৰ্ষৰ এই 3 তাৰিখৰ দিনটোত উন্মোচন কৰিবলৈ পাই সঁচাকৈ মই খুবেই আনন্দিত হৈছোঁ যে আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে আপোনালোকে সকলোৱে জানে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত আমি এতিয়া এক উন্নয়নৰ বিকাশৰ এক জয়যাত্ৰা আমি আৰম্ভ কৰিব ওলাইছোঁ